আহি পিনি পকৰা চকৰা সেইটো ফাইনেলি আহি পালো কেনেকুৱা লাগিছে পুৰা খেলিলো আমাৰ যেনেকৈ বৰা চাউল তেনেকুৱা লাগিছে ভাল লাগিছে খোৱা ভিডিঅ'টো কৰিবা অঁ আজি মানে ভালকৈ খাম আৰু ফাইনেলি গাইজ পেক আপ হৈ গ'ল আজিৰ কাৰণে আজিলৈ শেষ হে গাইজ ৱেলকাম বেক টু দ্য চেনেল আৰু ৱেলকাম টু নেক্সট ডে 2 ইন নামচাই আৰু এইফালে গোটেই ৰুমটো মেচি হৈ আছে দেখিছে কি কৰিছা কৈ দিয়া আকৌ আজি আমাৰ ইয়াতে নামচাইতে ডে 2 তো আমি এতিয়া যাব লৈছো গোল্ডেন পেগোডা আৰু টক্সিকা চ' শ্বুটে আছে আমাৰ কৈ দিছোঁ বাৰু আৰু কেনেকৈ কি হয় সেইটো চাই থাকক আপোনালোকে ব্লগটো দেখাম আৰু আশা কৰোঁ লাষ্ট ভিডিঅ'টো চাই ভাল পালে হয় নাই বহুত দিনৰ পিছত ব্লগ কৰিছোঁ আৰু পটককৈ কৈ দিওঁ আহা আকৌ হেই গাইজ ৱেলকাম বেক টু দ্য চেনেল এণ্ড উই হোপ ইউ গাইজ আৰ ডুইং এব্সলিটলি ফাইন নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ দেখিছে গাইজ ছোৱালীক পাকৈত কৰি দিছোঁ ক'বলৈ নকবা আৰু এতিয়া বেছি কথা নাপাতো অলৰেডি লেট হৈছে আমাৰ অলৰেডি শ্বুট আছে হয় নাই দুজেগাত শ্বুট আছে চাই থাকক গাইজ আৰু যিহেতু লাষ্ট ব্লগত মেইন কথাটো থাকি গ'ল কি জানে গাইজ নামচাই আহিছোঁ আৰু ইয়াৰ ট্ৰেডিশ্যনেল খোৱা নাইকিয়া কি কোৱা তাকেইতো হয় নাই এফালে এতিয়া যাওঁ তাতে আমি ফুডি ফুডি চ' গম পাইছে নহয় ৰাইজ চাই থাকক ভিডিঅ'টো আৰু মৰম দিব আৰু চলো এতিয়া দেৰি হৈছে আপোনালোকে এইফালে আহা আকৌ দেখাই দিওঁ টি নে কি বুলি কয় আউটফিট অফ দ্য ডে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব এইফালে এতিয়া মাহঁতৰ ৰুমলৈ আহিছোঁ কেনেকুৱা লাগিছে এক্সিলেণ্ট থাকি কেনেকুৱা লাগিলে বঢ়িয়া লাগিছে আৰু শ্বুট কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে আজি দুজেগাত শ্বুট আছে দেই মা ৰেডি হ'লি নে বৈ দেৰি আছে কেনেকুৱা লাগিছে কৈ দিয়া আকৌ ৰাইজক নাই ৰাইজ বহুত ভাল দেই আহিব ইয়ালৈ আৰু মই কৈছোঁ আপোনালোকেও যদি নামচাই ট্ৰিপ প্লেন কৰিছে কি কোৱা পাপা হয় নে ডিজি আছামক থ্ৰুৱেদি কৰিব পাৰে হয় নে ধুনীয়াকৈ ডিজি আছামৰ যোগেদি কৰিব পাৰে এই ট্ৰিপটো আপুনি বহুত ভাল পাব আৰু ৰিলায়েবল আৰু কোনো টেনশ্যন নাই থকা খোৱা চব এৰেঞ্জ কৰি দিব নাই চ' আপোনালোকেও কি কণ্টেক্ট কৰিব পাৰে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব ফাৰ্ষ্ট টাইম তুমি কি খাবা মই লৈছোঁ আলু পৰঠা এইফালে ব্ৰেকফাষ্ট ডে 2 উইথ আৰ বেবী নে কি শুনা আকৌ ৰাইজক কৈছোঁ ডে 2 উইথ আৰ অন চাইট বেবী হয় নাই ভাৰ্চুৱেল বেবী দেখাই দিয়া আজ কিন্তু সে সামথিং কিবা এটা কৈ দিয়াচোন এফালে কেমেৰাত দেখাই দিয়া কিবা এটা কৈ দিয়া সাবস্ক্ৰাইব প্লিজ সাবস্ক্ৰাইব কৰি দিয়া আকৌ এবাৰ কৈ দিয়া আৰু ফেচবুকত ফ'ল' কৰি দিব কৈ দিয়া ফ'ল' কৰি দিব দেই ৰাইজ কি ধুনীয়া পৰিৱেশ আৰু কৈ দিওঁ আপোনালোকক আমি আছিলোঁ এইফালে হোটেল কিনাৰা নামচাই আৰু এইফালে মাৰ্বল খেলিছে হয়নে বাইদেউ প্ৰপাৰ্টিটোৰ কথা কৈছোঁ কি চালিয়া প্ৰপাৰ্টি ন আৰু ৰুমছ এণ্ড অল ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই থাকক এইফালে মাৰ্বল খেলি আছে আমি তাত খেলিম আহা আৰু এইফালে মই জুচ খাই আছোঁ গাইজ নোৱাৰিছোঁ আৰু বহুত গৰম পৰিছে চিয়াৰ্ছটো গৰম পানী খেলোগে তাতো ঢেৰ মাৰ্বল পাম ন পানীটো বেগত ভৰাই আহা চলো তুমিতো ভালে পাইছা হয় নাই মইতো ভালে পাইছো মোৰ ফিল হৈছে বাবু তোমাৰ ডিঙিত লাগিব লাগিছিল নাই সৰু ল'ৰা ছোৱালী মোৰ ডিঙিত নালাগে তুমি চাফিচিয়েণ্ট মই কিবা হৈ গৈছো সেইকাৰণে ৰাইজ ভাল কমেণ্টছ কৰিব হয় নাই মোৰ এক্সপিৰিয়েঞ্চ আছে না বাবু বিহাইণ্ড দ্য চিনছত গম পায় কিমান কষ্ট হয় নাই ৰ'দত হা নহ'লেতো আৰু মানুহে আৰু কি আৰু ফোন চোন ভাঙি দিয়ে আৰু হয় নাই আৰুনো কি আৰু কিছুমান মানুহে ক'ৰবালৈ আহিব ল'লে ধন্যবাদ লোকেশ্যন ছেকেণ্ড লোকেশ্যন এইফালে পূৰা ঘোল মিলি গ'ল হয় নাই
আৰু এইফালে চাওক ৰাইজ স্পট বয় নেকি গম পোৱা নাই চলো মানে পানী দিয়া আমি আজি কি কৰিব আহিছো মানে মাছ ধৰিব আহিছো কৈ দিয়া টক্সিটাত শুনিছা নহয় চলো 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 ফাইনালি টক্সিটা ফাইনেলি টক্সিকা এবাৰ বেক শিফ্ট হৈ গ'ল দেই হয় নাই বেক শিফ্ট কি কোৱা ফাইনেলি আমি আহিলোঁ বেটো কৈ দিয়া আকৌ টক্সিটা চাব পাৰে ধুনীয়া লাগিছে ন কি চালিয়া লোকেশ্যন এইফালে চাওক আৰু এতিয়া অলপ পাছত আমাৰ শ্বুট আছে হয় নাই সেইটোও চাই থাকক আপোনালোকে মাৰিছে দেই আপোনাক এইফালে কথা এটা কওঁ পোৱালিটোলৈ কেনেকুৱা লাগিছে কেনেকুৱা লাগিব আৰু বাবু আৰু পোৱালিজনী আগতে থাকে যে একো বেটো ফিল নাই হোৱা মানে সেনেকুৱাই ফিল হৈছে একেই অখতি আৰু মই এটা বস্তু ফিল কৰিছোঁ সৰু ল'ৰা ছোৱালী তীখৰ কেলেই কওঁ এইবোৰৰ কাৰণে ৰাইজ এয়াই কি কৈছা মোক নকৰিবা আকৌ একো মাৰি দিয়া অ' নালাগে এতিয়া অঁ বেটো কেনেকুৱা লাগিছে হা হেভিং আ কিড নে কি হা এতিয়া এইফালে এয়া চাব পাৰে কি চালিয়া পৰিৱেশ আৰু আমাৰ শ্বুটো অলমষ্ট হৈ গৈছে চ' আকৌ বেক টু নতুন লোকেশ্যন যাম বাট তাৰ আগত খাব লাগিব কি কোৱা এইটো ফাইনেলি আহি পালোঁ কেনেকুৱা লাগিছে মজা লাগিছে বহুত চালিয়া লোকেশ্যন হয় নাই আপোনাৰ আকৌ দিছ ইজ ৱাটাৰ ব্লগ আৰু কি ক'বা চাওঁ ভালকৈ ৰ'বা জুম কৰি দেখাইছোঁ ষ্ট্ৰাগল ফৰ গাৰ্লছ নেকি গাৰ্লছ ষ্ট্ৰাগল অঁ সঁচাকৈ কম ৰাইজ বহুতে চালিয়া লোকেশ্যন বহুত ভাল লাগিছে আৰু ইয়াৰ পিছত ক'ত যাম সেইটো কৈ দিয়া যদি আপোনালোকে মোক ভূত ভূত দেখিছে তেতিয়াহ'লে মাছ কৰিব দে মই ভূত নহয় এক্সপেক্ট আৰু ইয়াৰ পিছত ক'ত যাম কৈ দিয়া আকৌ মাছকাৰা গ'ল নেকি মাস্কাৰা নাই যোৱা লোকেশ্যন কোৱা থাৰ্ড লোকেশ্যন ব'লা চলো যাম এতিয়া ধামাকা ব্লগ আৰু খোৱাটো কেনেকৈ পাৰিব আমি ফুডি হয় আমাৰ খানা আহি আছে পেট পূজা মেইন ৰাইজ এতিয়া খাওঁগৈ আমি দুটা কেঁচুৱা নিচিনা খেলি আছো আমাৰ খানা ৰৈ আছে ভাল লাগিছে ৰাইজ বঢ়িয়া নাই আৰু হয় নাই ইয়াতে খাই দিছোঁ জ্বলা এইফালে চিকেন I'm done. ঘৰতে খাইছোঁ বেছি কথা চথা পাতি নাথাকোঁ মজা লাগিছে গাইজ ডু ভিজিট আছ আকি ডু ভিজিট দেম মানে হেভ আ গ্ৰেট এক্সপিৰিয়েঞ্চ আহিব আমি আকৌ এবাৰ আহিম দিন জোৰাকৈ আহিম ভাল লাগিলে এবাৰ আহি সঁচাকৈ আকৌ আহিম দেই গাইজ মানুহৰ বহুত ভিৰ আছে দেই সেইটো বেছি কথা নাপাতো মানে তো আমি চিকেনটো মজা মানে টু স্পাইচি হয় নাই জাষ্ট দ্য ৱে আই লাইক ইট হয় নাই কোৱা কেনেকুৱা লাগিলে ভাল লাগিলে সঁচাকৈ দে ৰাইজ বিৰাটেই চালিয়া লাগিছে আহি পিনি হয় নাই কেনেকুৱা লাগিছে শুন বহুতে বেছি বঢ়িয়া আকৌ একবাৰ আহিম দেই বিৰাট মজা লাগিলে মানে এইবাৰ আহিলে একদম পুৰা দিন জোৰাকৈ আহিম আমি আৰু মোৰ চবতছে ফেভৰেট হৈ গ'ল ইয়াৰ এতিয়া খালোঁ চিলি চিকেনটো কৈছোঁ না কি চালিয়া স্পাইচি কৈছোঁ স্পাইচি লাভাৰ্ছৰ কাৰণে মানে বম চালিয়া আছিলে কৈছোঁ আৰু এতিয়া যাম এদি গল্ডেন পাকোৰা হয় নাই গল্ডেন পকোৰা যাম এতিয়া আৰু শ্বুটো লগতে চলি আছে তাৰ কাৰণে আকৌ একবাৰ কৈছোঁ ইনষ্টাত ফ'ল' কৰি ল'ব আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে হয় নাই চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মৰম দিব চলো আৰু এইফালে লোকেশ্যনটো দেখাই দিওঁ ফাইনেলি টক্সিকা আৰু ইয়াৰ পিছত আমি গৈ আছোঁ এতিয়া গল্ডেন পাকোৰা আৰু তাৰ লগতে পেট পূজা কৰিব লাগিব আৰু লগতে আৰু এটা কথা কৈ দিওঁ ৰাইজ স্পেচিয়েল মানুহৰ লগত আহিলে ৰ'দ পাই যায় আপোনালোকে পানী বা ওলাই মই আপোনালোকে জানে মই য'ত যাওঁ মই ৰ'দ লৈ যাওঁ মোৰ পাছে পাছে লগত এইফালে এয়া পাপাও ওলাই আহিছে এতিয়া সুধোঁ কেনেকুৱা লাগিলে এতিয়া ফাৰ্ষ্ট টাইম আমাৰ লগত এনেকৈ আহি পিনি আৰু এইফালে কি কৰিছা এয়া ৰাইজ চুৰ গম পাইছে আপোনালোকে দেখি অ' চুৰ এই ফুলটো বহুত ধুনীয়া লাগে খালি বহুত লেতেৰা গোন্ধায় চুৰ এই চুৰটো আপোনালোকে আগৰ ব্লগতো দেখিছে চাগে হয় নাই থেংক ইউ কেনেকুৱা লাগিলে আহি ভাল লাগিলে বহুত ভাল লাগিলে বহুতেই ভাল লাগিলে আমি হালধীয়া ফুল লৈ লৈছোঁ
এতিয়া ভাগৰ লাগিছে গৈ হয় নাই কৰি ভাগৰ লাগিছে এফালে আছে দেখাম এতিয়া গল্ডেন পেগোডা গল্ডেন পেগোডা গাইজ নগলো এতিয়া প্ৰথম পেট পূজাটো কৰি লওঁ হয় নাই আমি আহিছো এতিয়া গল্ডেন পেগোডা ইকো ৰিজৰ্টলৈ আমি লাঞ্চ কৰিম তাৰ পৰা এই সন্মুখতে আছে সন্মুখতে গল্ডেন পেগোডা আছে তাত যাম লাঞ্চটো কৰি লওঁ কিয় কি খোৱা মেইন গেই আচলতে নহয় মোৰ কথাটো কি জানে গাইজ পেটত কিবা নপৰিলে মোৰ মানে এইবোৰ ফাম্বল হৈ যায় এতিয়া কি খাওঁ আপোনালোকে চাই থাকক আৰু এই চাওক আউটফিট চেঞ্জ চ' এতিয়া ডাইৰেক্ট খোৱাত লগ পাম মই একেটাই পিন্ধি আছো ইহে চেঞ্জ কৰি আছো কেনে লাগিছে খাইবোৰ এজৰ ভিডিঅ' দিলে আমি খাই আছে এই ভিডিঅ' লগাই গ'ল আমি খাই আছে পইণ্টটো খাই আছিলে গুচি গ'ল ভাৰ্চুৱেল ডিভিজন এইফালে আহা এইফালে আহা কেনেকুৱা কেনেকুৱা লাগিলে কোৱাচোন এতিয়া বহুতেই বেছি বঢ়িয়া লাগিলে মই কিনাৰত থাকি ভাল পালোৱে মোৰ ইয়াতো এটা মানে এদিন থাকিব মন আছে সঁচাকৈ বিৰাটেই ধুনীয়া লাগিছে এক ছেকেণ্ড কেমেৰা লেন্স লেতেৰা হৈ আছে চাফা কৰি লওঁ এতিয়া চাফা কৰি ল'লোঁ সঁচাকৈ বিৰাটেই ধুনীয়া পৰিৱেশ হয় নাই ষ্টেকেশ্যনৰ কাৰণে আহিব পাৰি দেই পাৰফেক্ট প্লেচ ফৰ ষ্টেকেশ্যন আৰু আমি ইমান কৈ আছোঁ হয় ভিডিঅ'ত কিনাৰা বাট এতিয়ালৈকে কিনাৰা দেখুৱাই নাই ভালকৈ হয় নাই ইমানেই থাকি মানে কিবা হৈ গৈছে দেখুওৱা নাই মানে আপোনালোকক এই ভিডিঅ'টো একেবাৰে শেষৰ ফালেহে কিনাৰা দেখাম আচলতে প্ৰথমতে দেখাম ভাবিছিলো ইমানেই ধুনীয়া লাগিলে অকল চিল কৰি আছে হয় নাই চ' অলপ পিছত আপোনালোককো কিনাৰা ধুনীয়াকৈ দেখাম এতিয়া এই পৰিৱেশটো চাওক কি চালিয়া হেৰি আকৌ কালি আহিলোঁ শ্বুটটোত হ'ল তাৰপৰা ৰাতিটো ধুনীয়াকৈ শুলোঁ এতিয়াও শ্বুটত আহিছোঁ আৰু ফুৰিছোঁ খাইছোঁ তাৰপৰা আকৌ তোমাৰ ৰাতিকৈ শ্বুট আছে তাৰপৰা আজি ৰাতিটো থাকিম আৰু যাম মানে 2 দিন ষ্টে লৈছোঁ কেলে মাৰি দিলা এই ঘটনা ব্লেক হিট মাৰি দিলে কালা হিট মাৰি দিলে কেলে মাৰিলা বদমাচি বেছি হৈছে কৈছিলোঁ নে তুমি বেড বয় কি কৈ দিয়া ব'লা মাৰ ওচৰত যাওঁ ব'লা লৰচৰ নোহোৱাই থাকিলে আপোনাক চৰি কোৱা যোৱা মায়ে পিটিব নহ'লে ব'লা চৰি কোৱা এই ওচৰত গৈ ক'ব ব'লা ব'লা ফালে এতিয়া তুমি কি দেখিলা এইফালে ৰঙা মধুৰি ব্লৰ হৈ গৈছে কেমেৰাটো নহয় এইটো হৈছে ইটো মধুৰি আৰু এইটো হৈছে ইটো মধুৰি এইটো ৰঙা এতিয়া এইটো আৰু ইটো কৈ দিয়া কি হয় এইটো ৰঙা দেখাই দিয়া জুম কৰি মই নাজানিছো এইটো আমি যোনটো মই নৰ্মেল খাওঁ ভাল পাওঁ সেইটো মই খাই পাইছো নাপাইছো নাজানিছো নহয় আৰু ৰাইজ এটা কথা মেইন কথা এটা ক'বলৈ থাকি গ'ল ন অথনি ফুল দিছিলে ন ফুল মোৰ মানুহজনী বিউটিফুল বহুত সোনকালে ক'লা আমি যে নাচপতি গছ এজোপা আৰু শুনা আকৌ এজোপা হৈছে আৰু জামু যোনসকল মানে তুমি যে কোৱা নিৰিবিলি পৰিৱেশ নেকি নিৰিবিলি পৰিৱেশ ভাল পাই মোৰ নিচিনাকে মানে আপোনালোকে গল্ডেন পেগোডা জাষ্ট চেক দিছ আউট এইটো চোৱা বিটো নাচপতি চোৱাহি আহা এই দুটা লাগি আছে এইকেইটা ওপৰত ডাঙৰ হৈ আছে বৰ ধুনীয়া ন জেগাডোখৰ বঢ়িয়া বহি ফটোখনমান ৰঙা ৰাইট নাও আমি এতিয়া আহিছোঁ গল্ডেন পেগোডা হয় নাই কি ধুনীয়া লাগিছে পৰিৱেশটো ষ্ট্ৰাগল হয় নাই পোৱালিৰ লগত শ্বুটত এইফালে চব ৰখি আছে আনি আছে
ই আহিবনে আহিবনে সেইটো দৌৰিছে চোৱা ৰিয়েল লাইফ ষ্ট্ৰাগল হৈছে ইয়াৰ লগত শ্বুট কৰাটো ই পলাই পলাই গৈছে সেয়া আহা 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 চলো 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 এইফালে চব ৰখি আছে শ্বুটৰ কাৰণে এৰি গ'ল বেটু চাল কি হ'ল চাল এৰি গ'ল তোমাৰ এইটো চোৱা এনেকৈ দেখাই দিয়ে দেখিছা চালটো এৰি কেনেকৈ দুখ পালা ভাল লাগিছে ন আহি পেক আপ ফৰ টুডে ফাইনেলি গাইজ পেক আপ হৈ গ'ল আজিৰ কাৰণে আজিলৈ শেষ শ্বুট আশা কৰোঁ আপোনালোকে যেতিয়া ভিডিঅ'টো আহিব মৰম দিব হয় নাই আৰু ভাল পাব যোনটো ৰিল আহিব ৰিল মানে এটা এইটো মানে কোলাবৰেশ্যন ৰিল মানে ৰিলছ বুলি ক'ব নোৱাৰে শ্বৰ্ট ভিডিঅ' আৰু শ্বৰ্ট ভিডিঅ' আৰু তাৰ প্ৰপাৰ ডিটেইলছখিনি মই দি দিম বাৰু পিছত বাট এতিয়া ভিউটো এনজয় কৰক মই ক্লিপটো ভাল লৈছিলোঁ নে এইবাৰ তেওঁক পালে এইবাৰ তেওঁক পালে আহিব এতিয়া চাবা দেই পুৰা মুণ্ডত আছে আহিব এতিয়া চোৱা নাচিম কোনে আগত যাব পাৰে হা 1 2 3 কোনে পায় সি লৰচৰ নাই পেক আপ গাইজ পেক আপ চেলফি এখন এখন তুলি লওঁ একচুৱেলি এতিয়া চেলফি শ্বট হৈছে হয় নাই যাওক আপুনি আহক এইফালে এইফালে শ্বুট কৰিছে ৰৈ দিয়ক হৈ গ'ল ফাইনেলি ভাল লাগিলে এতিয়া অথনিৰ পৰা কৈ আছিলে আমি ব্লগটো চিনাকি কৰাই দিম বুলি দাদা এইফালে দুজন দাদা আৰু এইফালে ভাইটি আহিছে আমাৰ লগত আজি এই ট্ৰিপটো তেওঁলোকে অৰ্গেনাইজ কৰি দিছিলে আপোনালোকে কণ্টেক্ট কৰিব আমি ইনষ্টা আইডিটো তেওঁলোকক দি দিম ফাইনেলি আজিৰ কাৰণে পেক আপ হৈ গ'ল ডে 2 আৰু কেনেকুৱা লাগিলে আজি ফটাফটি বহুত ভাল লাগিলে আৰু কালি কালিতো আছেই আৰু কিনাৰা মেইন ভাল লাগিলে হয় নাই আৰু ভাল লাগিলে আপোনালোকেও ভিডিঅ'টো যদি চাই ভাল পাইছে মৰম দিব আৰু ফেচবুকত চাই আছে যদি ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু পাপাৰ লগত ৰিল বনাই লওক চ' ফাইনেলি আহি পাই গ'লোঁ পাই গ'লোহি পেক আপ ডান লাভ 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 চ' ফাইনেলি আমাৰ শ্বুট কমপ্লিট হৈ গ'ল পেক আপ হৈ গ'ল আহি গা চা ধুই ল'লোঁ বহুত টায়াৰ্ড হৈছোঁ এতিয়া এইফালে আমাৰ শুনোৱে ব্লেক কফি অৰ্ডাৰ কৰিছে আৰু মই কি অৰ্ডাৰ কৰিছোঁ এইটো দেখাম বাৰু খাওঁতে তাৰ আগত আমি ইমানে ধুনীয়া প্ৰপাৰ্টি তাৰ ৰুমটো দেখাই লওঁ হয় নাই আমাৰ ল'ৰা হেল্ডি হৈছে এইফালে চাওক কি চালিয়া কৈছোঁ নহয় ইগন'ৰ ডেট আমি কাপোৰ মেলি থৈছোঁ হয় নাই এইফালে দেখাই দিয়া আকৌ কি কি আছে এইফালে কি কি আছে এইফালে চাব পাৰে য'ত মোৰ বস্তু অলপ ভৰাই দিছে এইফালে লকাৰ আছে তাৰপৰা বহুত বেছি স্পেচ আছে ইয়াত খালি ৰখাই নাই মই এতিয়ালৈকে মই সেইফালে ৰাখিছোঁ আৰু এটা চালিয়া বস্তু আছে এইফালে দেখাই দিয়া বৰ্তমানটো পানী ভৰাই ৰাখিছোঁ যিহেতু আপোনালোকে গম পায় মই ঠাণ্ডা পানী খাই গম ভাল পাওঁ হয় নাই চ' মোৰ নিচিনা মানুহৰ কাৰণে বহুতেই বঢ়িয়া আৰু এটা কথা মোৰ ফেভৰেট হৈ গ'ল এই ৰুমটো মোৰ ফেভৰেট পাৰ্ট হৈ গ'ল কি জানানে হা বাথৰুমটো সেইটো দেখাই দিওঁ দেখাই দিয়া মই দেখাই দিছোঁ চলো ৱেলকাম টু দি বাথৰুম এইফালে চাব পাৰে এইপিনে এই কি বুলি কয় গা ধোৱা এৰিয়াটো তাতছে বেষ্ট পাৰ্ট এইফালে আহা আকৌ এইয়া মিৰৰ বাথৰুমত যদি এনেকুৱা মিৰৰ থাকে আৰু কি লাগে হয় নে কোৱাচোন তাকেই আৰু তাতে লগতে প্ৰিয় মানুহজনী বেষ্ট থিং লাভ ফাইনেলি মিৰৰ পাই পিনি বাঞ্চ অফ চেলফিজ লোৱা পাছত যোনবোৰ ষ্টৰিজ আপোনালোকে ইনষ্টাত পাই গৈছে চাগে ফাইনেলি এইফালে খানা আহি গ'ল আৰু কি খাওঁ সেইটো দেখাই আছোঁ আৰু খানা নহয় তোমাৰ কফি মোৰ খানা আহি গ'ল ছামথিং স্পেচিয়েল আৰু কথা এটা কওঁ যে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু বহুত জলদি মোৰ বাৰ্থডে ব্লগো আহি আছে গাইজ ষ্টে টিউন ৱাও just looking like you wow মই খাম এতিয়া আনহেল্ডি বস্তু আৰু ই খাব হেল্ডি মই এইফালে হেল্ডি লৈছোঁ but it's too good
আৰু মই কথা কৈছোঁ নহয় এই অলপ আগত আমি অৰ্ডাৰ কৰি খাইছিলোঁৱেই আহি পিনি পকৰা চকৰা মানে কিনাৰাৰ নট অনলি দ্য অম্বিয়েন্স এণ্ড দ্য কি বুলি কয় প্ৰিমিয়াম ষ্টে ইটছ অলছ' এবাউট দ্য ফুড কৈছোঁ ন ইটছ আৰু কি খাওঁ দেখাই থাকিম কেলে কি আজি ডিনাৰ ইয়াতে কৰি আছোঁ আমি ষ্টে টিউন আৰু মই কি অৰ্ডাৰ কৰিছোঁ সেইটো চাওক আপোনালোকে ৰ'ব তাৰ আগত এইফালৰ পৰা অকণমান বস্তু অকণমান চুৰ কৰি লওঁ এইটো ৰাহু আমাৰ হেছটেগ ৰাহু ৰাইজ এইটো ধৰা কেমেৰা ধৰা এটা মৌ খাই চাওঁ আকৌ এনেকৈ নহ'ব না খোৱা মেইন ৰাইজ বেটো বহুত গম চিয়াৰ্ছ গৰম অঁ কথা এটা তুমি এইটোহে আনিছিলা তোমাৰ কাৰণে হেল্ডি চালিয়া খোৱা মোৰ কাৰণে কি আনিছোঁ ৰাইজ এয়া হেল্ডি ফ্ৰুট চালাড চিয়াৰ্ছ এতিয়া আকৌ গেট আপ চেঞ্জ দেখিছেই আৰু এটা শ্বুট আছে এতিয়া শ্বুটটো কি হয় ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু এইফালে আহা আকৌ আউটফিটটো দেখাই দিয়া এইফালে মোৰ ধুনীয়া মানুহজনী ৰ'বা দেখাই দিয়া চাই থাকক হয় নাই ৰাইজক কৈছোঁ আৰু চাই থাকক আমাৰ শ্বুট ছিৰিজ হয় নাই আৰু এইখনে মোৰ এইটো মানে মোৰ ৰুমটোৰ ভিতৰত এইটো ফেভৰেট স্পট গম পাইছে আৰু আপোনালোকে এতিয়া আপোনালোকে দেখিলে আৰু এটা শ্বুট হৈ গ'ল তাৰ BTSটো দেখাই আছে যিমান পাৰোঁ মানে এনেই ব্লগ কৰা নহয় যে সেইকাৰণে BTSতে পূৰা টানি দিছোঁ আৰু থেংক ইউ ছ' মাছ ধুনীয়াকৈ লৈ দিয়াৰ বাবে আৰু এতিয়া ক'ত আছোঁ আমি কৈ দিয়া আকৌ এতিয়া আমি আছোঁ আপোনালোকে গম পাইছে যে আমি কিনাৰত আছোঁ কিনাৰা এতিয়া আউটাৰ স্পেচটো দেখাইছোঁ আউটছাইড এৰিয়াটো চাওকচোন আপোনালোকে কিমান ধুনীয়া এইফালে চাওক মানে কথাটো হ'ল যে কিনাৰা আহিলে আপুনি যদি ভিতৰত থাকি বেয়া পায় বাহিৰত চিল কৰিব পাৰে প্ৰব্লেমটো কি হ'ল কওঁ আমাৰ আহি পোৱা দেৰি হ'ল নহ'লে এইটো ইভিনিং টাইমত যেতিয়া ছানছেট হয় বহুত ধুনীয়া হয় আৰু এটা কথা কওঁ যে এইফালে আহা আকৌ অঁ কোৱা আমি ওপৰৰ পৰা দেখিলোঁ কৈছোঁ তেতিয়া আহিব মন নগ'ল অলপ ৰেষ্ট ল'লোঁ এই যিহেতু বহুত টায়াৰ্ড হৈ আছিলোঁ আৰু লগতে বাহিৰত সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলিবৰ কাৰণে পাৰ্কো আছে হয় নাই অঁ সেইটো ৰাতিপুৱা আপোনালোকক দেখাই দিম আমাৰ আজি এই শ্বুটৰ কনচেপ্টটো সেইটোৱে আছিলে মানে কি বুলি ক'ম ষ্টেকেশ্যনৰ কাৰণে যদি আপোনালোকে এটা স্পট বিচাৰি আছে চ' বেছি টেনশ্যন নাই আৰু ডেকা বুঢ়াৰ পৰা আদি কৰি সৰু ল'ৰালৈকে চবেই এনজয় কৰিব পাৰে হোটেল কিনাৰা উইল বি আ ভেৰি গুড মানে ডেষ্টিনেশ্যন ডু চেক দেম আউট আহিব পাৰে ষ্টেকেশ্যনত এইফালে আমাৰ শ্বুট চলি আছে কি ক'বা তাৰ চিন্তা হৈ গৈছে আইচক্ৰীম ভাতটো এতিয়া নাখায় আইচক্ৰীম টেনশ্যন হৈ গৈছে মই নামাতো মই বেয়া পালোঁ এইফালে এতিয়া খাই আছে ডান ফৰ দ্য ডে হয় নাই শ্বুট ডান কেনেকুৱা লাগিলে পাপা কেনেকুৱা লাগিছে ভাল লাগিলে মা কেনেকুৱা লাগিছে এতিয়া ফাইনেলি ডান আৰু হয় নাই আজিলৈ সমাপ্ত কাক কাটি পেলাবা অ' মাই গড ডন গোটেইটো বেয়া কথা এইটো ভাত ক'ত লাগি আছে চি তাত লাগি আছে ओए ये क्या है আহি গ'ল ये क्या है সেইফালে গ'ল ओह माय गॉड ৰেডি মই ৰেডি কফিটো দেখাই দিয়া আকৌ চিয়াৰ্ছ টু কফি পাৰিছ হা পাৰিলোঁ আৰু খোৱাই নহয় চ' ফাইনেলি এতিয়া শ্বুটটো হৈ গ'ল এইফালে খানা অৰ্ডাৰ কৰি ল'লোঁ খাই আছোঁ কেনেকুৱা লাগিছে ভাল লাগিছে ঘুমতি শুই ল'লো মই ফালে এতিয়া খাই আছোঁ আৰু বাটাৰ চিকেনটো বিৰাট চালি অহা নে কিনাৰাৰ খাই আছোঁ মানে খাই আধা আধি আমাৰ শেষেই হৈছে
সঁচাকৈ সেইটো কথা ক'ম, বিৰাটে চালিয়া বনাইছে বাটাৰ চিকেনটো। চিকেন আৰু এইফালে আৰু এটা আছে খোৱাই নাই, এইটো লৈ লওঁ। দুটা কিয় গম পাইছে ৰাইজ, খোৱা মেইন। অলমষ্ট 1টা বাজিলেগৈ, এতিয়া শ্বুট শেষ হৈছে আমাৰ, হয় নাই? আৰু এয়াই সমাপ্ত আৰু ফাইনেলি নামচাই শ্বুট, হয় নাই? আশা কৰোঁ যোনটো ভিডিঅ' আহি আছে, বহুত চালিয়া ভিডিঅ' এটা আহি আছে, আশা কৰোঁ আপোনালোকে ভাল পাব। পুৰা এক্সজষ্টেড আৰু বেছি কথা নাপাতো, বহুত কষ্ট কৰিলা। খাওঁ মেলো আৰু শেষ কৰিছোঁ ব্লগটো। আশা কৰোঁ ভাল পাব আৰু নতুন এটা ব্লগ লৈ জল্দি আপোনালোকৰ মাজলৈ আহিম। আৰু ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টোত মৰম দিব। বাই গাইজ। মৰ্ণিং ভাইব ছেট কিনাৰা নেকি? কি ধুনীয়া পৰিৱেশ হৈ আছে ন? আৰু এই ভিউটো চেক আউট কৰক এতিয়া, কি ধুনীয়া লাগিছে। গৈ আছোঁ ব্ৰেকফাষ্টৰ কাৰণে আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, হয় নাই? কি কোৱা? ভিডিঅ'টো কালি আমি শেষ কৰিছোঁ আৰু নেক্সট ডে এইটো। ৱেলকাম বেক টু দ্য নেক্সট ডে অৰ নেক্সট ভিডিঅ'। আৰু চাই থাকক, চাই থাকক। ফাৰ্ষ্ট টাইম তুমি কি খাবা? মই লৈছোঁ আলু পৰঠা। এইফালে ব্ৰেকফাষ্ট আৰু এইফালে শ্বুট চলি আছে। খাই লওঁ। আমাৰ লাষ্ট আউটফিট আৰু, হয় নাই? ভিডিঅ'টো শেষ কৰিছোঁ। এয়াই আছিলে আমাৰ সৰু সুৰা নামচাই ট্ৰিপ। কি কোৱা? ষ্টেকেশ্যনত আহিছিলোঁ। মই তাক কৈ দিওঁ, অঁ, ভিডিঅ' আমি কালি ৰাতিয়ে শেষ কৰিছোঁ, এইটো নেক্সট ডে ভিডিঅ' হয়। কৰি দিছোঁ আৰু ফাইনেলি ষ্টাৰ্ট হৈছেহে। চালিয়া এটা ষ্টেকেশ্যনত আহিলোঁ, হয় নাই? থেংকছ টু DG আছাম ফৰ অৰ্গেনাইজিং দিছ, হয় নাই? বিৰাট ধুনীয়াকৈ অৰ্গেনাইজ কৰিলে। আৰু আপোনালোকেও যদি আহিব পাৰে তেওঁলোকক কণ্টেক্ট কৰিব পাৰে। আৰু বিগ থামছ আপ টু হোটেল কিনাৰা। আৰু নামচাই আহিলে আপোনালোকে ভিজিট কৰিব একেবাৰেই নাপাহৰিব কিনাৰা। মানে আমিয়ে যেতিয়া আমি ভাল পাইছোঁ, আপোনালোকে যদি হাইজিন হয় তেনেহ'লে আপোনালোকেতো আৰু ভাল পাব। আমিতো মেচি এই চক, এই গতি চক, এই গতি ৰুমৰ চেক আউট কৰা টাইমত ক'ব লৈছিলোঁ যে এই ভিডিঅ'টো এতিয়া ষ্টাৰ্ট হৈছে, মই শুদ্ধ কৰি দিছোঁ তাত। মানে যাওঁতে আমি এতিয়া আকৌ কণ্টিনিউ কৰিম ব্লগটো। আহোঁতেতো আপোনাক নেদেখালোৱে, আপোনালোকক যাওঁতে অকণমান দেখাম আৰু কি হয় কি কৰোঁ। আৰু ভাল লাগিলে। আশা কৰোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। লাভ লাভ। বাই দ্য ৱে, হেপী বাৰ্থডে। থেংক ইউ। ফাইনেলি এতিয়া আমি যাব লৈছোঁ। আমাৰ এইটোৱে আছিলে সৰু সুৰা নামচাই ট্ৰিপ। কেনেকুৱা লাগিলে? ভাল লাগিলে কিনাৰত থাকি, দুদিনৰ কাৰণে আহিছিলোঁ, বহুত বেছি ভাল লাগিলে। আৰু তোমালোকৰ কেনেকুৱা লাগিলে? আৰু নামচাই এক্সপ্ল'ৰ কৰি আৰু কিনাৰা আৰু DG আছাম হোৱাৰ পৰা বহুত ধুনীয়াকৈ অৰ্গেনাইজ হৈ গ'ল, হয় নাই? সুবিধা হ'ল আমাৰ কাৰণে, মানে ট্ৰিপটোত একো প্ৰব্লেম হোৱা নাই, একদম স্মুথলি গ'ল, ভাল লাগিলে। তো ফাইনেলি এতিয়া আমাৰ শ্বুটটো হৈয়ে গ'ল। আৰু বিহাইণ্ড দ্য কেমেৰাত আছিলে আমাৰ এইফালে অজয় দা। ভাল লাগিলে লগ পাই। আৰু ফাইনেল ৰিজাল্টটো আপোনালোকে বহুত জল্দি ইনষ্টাত পাই যাব। ভাল লাগিলে দেই, আকৌ লগ পাম।